নমস্কাৰ পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা প্ৰিয় ৰেচিপি লৈ আহিছোঁ। আপোনালোকৰ এই প্ৰিয় ৰেচিপিটো হৈছে ৰুটি আৰু মাংস। যিহেতু বতৰটো আজি ঠাণ্ডা, গতিকে ভাবিলোঁ মই আজি ৰুটি আৰু মাংসই বনাম। কাৰণ সদায় ভাত খায়ো আমনি লাগে, কেতিয়াবা ৰুটিও খাবলৈ মন যায়। ৰুটি আৰু মাংস সকলোৱে বনায়, কিন্তু সকলোৱে বনোৱা নিয়মবিলাক অলপ বেলেগ ধৰণৰ হয়। গতিকে আহকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। এয়ে চাওক, মই আদা নহৰু লৈছোঁ 1 চামুচ, 2টা পিঁয়াজ কাটি লৈছোঁ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ মিট মছলা পাউডাৰ, 1 চামুচ জলকীয়া পাউডাৰ। মুৰ্গী মাংস লৈছোঁ 1 পোৱা, লগতে এটা আলু কাটি লৈছোঁ। এতিয়া মই মাংসখিনিত অকণমান মিঠাতেল দিম আৰু লগতে নিমখ, হালধি, গোটেই মছলাবিলাক মই একেবাৰে সানি ল'ম মাংসখিনিৰ লগত। লগতে মই পিঁয়াজখিনিও দি দিম। আজি মই তেলত পিঁয়াজ নিদিওঁ, এতিয়া একেবাৰেই দিছোঁ। আপোনালোক সকলোৱে নিশ্চয় চিকেন ভাল পায়, গতিকে এই ৰেচিপিটো বনাই খাব। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ বনাইছেনে? যদি বনোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বনাই খাব আৰু কেনেকুৱা পায় জনাব। এতিয়া মাংসখিনি ধুনীয়াকৈ সানি ল'ব লাগিব আৰু অলপ সময়ৰ বাবে থৈ দিব লাগিব। মাংসখিনি সানি লোৱা প্ৰায় হৈছেই। আনফালে এটা কেৰাহী গৰম হ'বৰ বাবে মই গেছৰ ওপৰত থৈ দিছোঁ আৰু কেৰাহীটো গৰম হৈছে, গতিকে মই এতিয়া মিঠাতেল দিছোঁ অলপ। মিঠাতেলখিনি গৰম হ'লেই গতিকে মই 2 খিলা তেজপাত দি দিছোঁ। আনদিনা মই পিঁয়াজ দিওঁ তেলত, আজি মই পিঁয়াজ একেবাৰে মাংসখিনিৰ লগত সানি লৈছোঁ আৰু এতিয়া মই গোটেই মাংসখিনিয়েই দি দিম তেলত। মাংসখিনি তেলত ভালকৈ মিক্স হোৱাকৈ অলপ সময়ৰ বাবে লৰাই থাকিব লাগিব। আপোনালোকে মাংসত পেকেট মছলা ইউজ নকৰি গোটা মছলাটো পটাত পিচি ল'ব পাৰে বা মিক্সিত পিচি ল'ব পাৰে, তেনেকৈ বনালেও হ'ব। ঠিক তেনেকৈ জলকীয়াটো অকল যে পেকেটৰ জলকীয়া দিব লাগিব এনে নহয়, আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে বা পকা জলকীয়াও দিব পাৰে। পেকেটৰ জলকীয়াটো দিলে মাংসৰ কালাৰটো দেখিবলৈ ধুনীয়া লাগে। এই চাওকচোন, মাংসৰ পৰা ধুনীয়াকৈ তেলটো ওলাবলৈ ধৰিছে। আপোনালোকে মাংসত মছলা বা জলকীয়া আপোনালোকৰ জোখ অনুসৰিয়ে দিব, কাৰণ মোৰ মাংসৰ পৰিমাণটো অলপ কম, গতিকে মই মছলাবিলাকো অলপ কম পৰিমাণে দিছোঁ। আপোনালোকৰ যদি মাংসৰ পৰিমাণটো অলপ বেছি হয় তেতিয়াহ'লে মছলা আৰু জলকীয়া অলপ বেছিকৈ দিব লাগিব। এতিয়া মই ঢাকনিখন অলপ সময়ৰ বাবে লগাই ৰাখিম, কাৰণ মাংসখিনি আৰু আলু সিজিব লাগিব। গেছৰ জুইটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ, কাৰণ হাই ফ্লেমত দিলে মাংসখিনি দেই যাব, গতিকে মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু এয়া চাওকচোন, মাংসখিনি ৰেডি হ'বৰ কাৰণে আৰু 15-20 মিনিট সময় ভাজিব লাগিব। আনফালে এটা কেটলিত মই অলপ পানী গৰম কৰিছোঁ, কাৰণ আটাখিনি মই আজি উতলা পানী দিয়েই মঠিম। উতলা পানী দিয়ে আটাখিনি মঠি লওঁ, তেতিয়াহ'লে ৰুটিখন খাবলৈ বহুত কোমল হয়। এয়া চাওকচোন, মই কেনেকৈ আটাখিনি মঠিছোঁ আপোনালোকক দেখুৱাওঁ। ৰুটি বনাবৰ কাৰণে মই লৈছোঁ আটা 2 কাপ, লগতে মই আন্দাজমতে অকণমান নিমখ মিলাই দিছোঁ, কাৰণ নিমখ দিলেহে খাবলৈ ৰুটিখন ভাল লাগিব। এতিয়া মই এখন চামুচেৰে নিমখখিনি আটাখিনিৰ লগত মিক্স হোৱাকৈ ভালকৈ মিলাই ল'ব লাগিব। গেছৰ ওপৰত তুলি দিয়া কেটলিটোৰ পানীখিনি উতল আহিলে, গতিকে মই তাৰে পানী অলপ মিক্স কৰি চামুচে ভালকৈ লৰাই ল'ম। আপোনালোকেও যদি এনেকৈ উতলা গৰম পানী দি আটাখিনি ভালকৈ মঠি লয়, তেতিয়াহ'লে ৰুটিখন যদিও পিছদিনাখনলৈকে থাকে, তেতিয়াও ৰুটিখন খাবলৈ কোমলেই হৈ থাকে আৰু ভাল হৈ থাকে। তেতিয়া আপোনালোকে ৰুটিখন অলপ গৰম কৰি ল'ব আৰু খাবলৈ লগে লগে বনোৱা ৰুটিৰ নিচিনাই লাগিব। কিন্তু আপোনালোকে যদি ঠাণ্ডা পানীত ৰুটিখন ভালকৈ মঠি লয়, তেতিয়াহ'লে ৰুটিখন ঠাণ্ডা হোৱাৰ লগে লগে খাবলৈ টান হৈ যায়। মাংসখিনি ভজা হ'লেই, গতিকে মই অকণমান গৰম পানী দি দিছোঁ। গৰম পানীখিনি দিলে মাংসখিনি সোনকালে সিজিব। মই আজি মাংসত বেছিকৈ পানী নিদিওঁ, কাৰণ ভাতৰ লগত খালে জোলটো অকণমান বেছিকৈ লাগে। যিহেতু ৰুটিৰ লগত খোৱা হ'ব, সেইকাৰণে পানীটো অকণমান কমাই দিছোঁ। আপোনালোকে যদি জোলটো বেছিকৈ ভাল পায় তেতিয়াহ'লে পানীটো অকণমান বেছিকৈ দিব, আৰু যদি কমাই খায় তেতিয়াহ'লে অকণমান পানী কমাই দিব। আটাখিনি যিহেতু উতলা পানী দি মঠিছোঁ, গতিকে মই অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ। আৰু এয়া চাওকচোন, এতিয়া মই ভালকৈ মঠি ল'ম। এতিয়া মই বেলনাখনত অকণমান চফুলা তেল দিম আৰু অলপ সময় মই আটাৰ লাডুটো মঠি ল'ম। চফুলা নাথাকিলে ৰিফাইন দিলেও হ'ব।
আটাখিনি মঠা হ'লেই গতিকে মই লাডুকেইটাও বনাই লওঁ আৰু ৰুটিকেইখন বেলি লওঁ। ৰুটিৰ লাডুটো আপোনালোকৰ নিজ ইচ্ছা অনুসৰিয়ে ল'ব পাৰে। কোনোবাই যদি ডাঙৰকৈ খায় তেতিয়াহ'লে ৰুটি লাডুটো ডাঙৰ কৰি ল'ব, আৰু যদি কোনোবাই ৰুটি সৰু খায় তেতিয়াহ'লে আটাৰ লাডুটো সৰু কৰি ল'লেই হ'ল। বতৰটো যেতিয়া ঠাণ্ডা হৈ থাকে বা কেতিয়াবা বৰষুণ পৰি থাকে তেতিয়া ৰুটি আৰু মাংস খাবলৈ মন যায় আৰু খাই ভাল লাগে। মাংসত সদায় জ্বলাৰ পৰিমাণটো বেছি হ'লে খাবলৈ ভাল লাগে। এয়া চাওক, মাংস আৰু আলু প্ৰায় সিজিলেই, গতিকে মাংসটো ৰেডি হ'বৰ হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈয়ে চাব। আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ৰুটি মই সদায় টাৱাত বনাই ভাল পাওঁ, গতিকে আজিও মই টাৱাখনেই লৈছোঁ। এয়া চাওকচোন, মোৰ ৰুটিখন প্ৰায় হৈছে। এতিয়া ৰুটি আৰু মাংস ৰেডি হৈয়ে গৈছে। আপোনালোকেও কেতিয়াবা যদি এনেকৈ বতৰটো ঠাণ্ডা হৈ থাকে বা বৰষুণ পৰি থাকে তেতিয়া ৰুটি আৰু মাংস খাই কেনেকুৱা পায় জনাবচোন। আপোনালোকে যদি আগতে এনেকৈ উতলা গৰম পানী দি ৰুটি বনোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই নিশ্চয় বনাই খাব। এদিন যদি আপোনালোকে এনেকৈ বনাই খায় তেতিয়াহ'লে আপোনালোকৰ সদায় এনেকৈ গৰম পানী দিয়েই খাবলৈ মন যাব। খাই নিশ্চয় ভালেই পাব। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ মাংস আৰু ৰুটি ৰেডি হৈয়ে গ'ল। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।